কি ক'ব আপুনি? আজি মই ৰাংপাৰা সমষ্টিৰ 68 LACৰ প্ৰায় নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নমিনেশ্যন ছাবমিট কৰি আহিলোঁ আৰু যথেষ্ট উৎসাহ আৰু আগ্ৰহেৰে ৰাইজৰ যি মানে অভাৱ অভিযোগ ৰাইজে মোৰ ওপৰত আশা কৰিছে যাতে আগন্তুক 26ৰ নিৰ্বাচনত যাতে মই জয়যুক্ত হ'ম আৰু সেই জয়যুক্ত হ'ম বুলি মই ৰাইজৰ সাহসত কৈছোঁ। কিন্তু সমূহ ৰাইজ সমূহ জাতি জনগোষ্ঠী 18টা জনগোষ্ঠী দল সংগঠন আপোনালোকৰ মানে কি বাথৌ মন্দিৰৰ কমিটিৰ পৰা আহোম সমাজৰ পৰা চুতীয়া সমাজৰ কোচ আজমি সমাজৰ পৰা আদিবাসী সমাজৰ মানে বিৰছা কামাণ্ডো বিৰছা মুণ্ডা সমাজ চাওতাল সমাজ নেপালী সমাজ সকলো ৰাইজে 18টা সংগঠনে মোক যুটীয়া হিচাপে নিৰ্দলীয় খেলিবলৈ মানে কৈছে। কি কাৰণে কৈছে? কাৰণ আগন্তুক 4টা বছৰ মই কংগ্ৰেছৰ কাম কৰিছিলোঁ গ্ৰাছৰুটৰ পৰা। আজি পঞ্চায়ত নিৰ্বাচনটো মই খেলুৱাইছিলোঁ সম্পূৰ্ণ ৰাংপাৰা LACত, সকলোৱে জানে, আপোনালোকে জানে নিশ্চয় চাগৈ। আজি এনেকৈ শেষৰ মুহূৰ্তত টিকেট দিম বুলি আজি 4-5 দিন আগতে ক'লে আপোনাক মোৰ টিকেট নিদিলে, বেলেগক দিলে। যিজন ব্যক্তি কোনো মানে গণভিত্তি নাই, জিতিব নোৱাৰে, তেনেজন ব্যক্তি দিয়াৰ কাৰণে সকলো ৰাইজ ক্ষোভিত হৈছে। সকলো বাগান অঞ্চলৰ ৰাইজ আৰু বহুত মণ্ডল প্ৰেচিডেণ্ট ছেক্ৰেটাৰীয়ে ৰিজাইন দিছে। মোৰ লগত যথেষ্ট সংখ্যক বুথ কমিটি আছে, কাৰণ যিহেতু মই বনোৱা বুথ কমিটি আৰু ৰাইজৰ যিখিনি সহায় সহযোগ আজি যিখিনি সমৰ্থন বান্ধ দিছে সকলোৱে নিজাববীয়া খৰচাত আহিছে। মই ক'লো তেলৰ পইচা দিম, কিবা দিম, বহুতে কৈছে নালাগে দাদা, আমি আপোনাক একো দিব নালাগে, আমি আপোনাক খালি জিতাব বিচাৰিছোঁ। গতিকে মই আৱেগিক হৈছোঁ, ৰাইজৰে ভাল পথ আৰু মই নিশ্চয় জিতিম। যিটো আপোনাৰ কংগ্ৰেছ দলৰ যিটো পাৰ্টি কৰ্মী তেখেতে ফেক্টৰ নহয়, তেখেতক একচুৱেলি টিকেট দি কংগ্ৰেছ দলে কি ভাবিছে নাজানো মই, কিন্তু মোৰ মতে তেওঁ মোৰ কাৰণে কোনো মানে বাধা হ'ব নোৱাৰে। মোক যদি বাধা স্বৰূপ হেঙাৰ ভাঙিব লাগিব মই বিজেপিৰ, আৰু মই ৰাইজৰ যি সহযোগ পাইছোঁ, আজি ৰাইজৰ যি ভাল পোৱা দেখিছোঁ, মোৰ বাবে আজি বিজেপিও হেঙাৰ নহয়। মই নিশ্চয় উত্তীৰ্ণ হ'ম বুলি ৰাইজৰ সাহসত এইষাৰ কথা মোৰ নিজৰ এটা আত্মবিশ্বাস আছে, যিহেতু ৰাইজৰ মৰম ভাল পোৱা। তাতোকৈ ডাঙৰ কথা, যোৱাকালিৰ পৰা বুথ লেভেলত ভোটাৰৰ পৰা ফোন আহিব লৈছে। যোৱাকালি আমাৰ ইয়াত প্ৰায় 1200 মহিলা, অকল মহিলাই আছে, বুথ কমিটি বিজেপি বুথ কমিটিৰ মহিলা, আমাৰ কংগ্ৰেছৰ ইয়াত 1200মান মোৰ ঘৰলৈ 50দিনমান মহিলা গৈছে। মোৰ আৰু এটা ঘৰ আছে তেজপুৰ টাউনত, ল'ৰা ছোৱালী পঢ়া শুনা কৰিব পাৰে। তাৰমানে মোৰ বাইদেউক গৈ ৰিকুৱেষ্ট কৰিছে, মোৰ ৱাইফক ৰিকুৱেষ্ট কৰিছে যে ছাৰক ইলেকশ্যন খেলিব দিয়ক, কাৰণ ঘৰৰ পৰা অলপ মোক বাধা কৰিছিলে যে নালাগে ইমান কষ্ট কৰিবলৈ, নালাগে। আৰু তেওঁলোকে গৈ বাইদেউৰ সন্মতি ল'লে আৰু ময়ো ভাল পালোঁ। আৰু ইয়াত মই এনি টাইম প্ৰতিটো মূৰত আমি দেখোঁ ডেইলি 400-500 মানে ভিজিট কৰে, আপুনি নিশ্চয় দেখিছে, কালিৰ পৰা আহি আছে, এতিয়া ৰাতি আকৌ মানুহ আহিব। গতিকে সেইখিনি সাহসত আজি কৈছোঁ মই যে বিজেপি মোৰ কাৰণে কোনো প্ৰতিৰোধ নহয়। মই ধুনীয়াকৈ উত্তীৰ্ণ হ'ম, আৰু উত্তীৰ্ণ হোৱাৰ পিছত মই কেৱল ৰাইজৰ কামেই কৰিম, কোনো চিণ্ডিকেট কোনো ব্যৱস্থা নাথাকিব ইয়াত। সমাজৰ যিখিনি বস্তুৰ প্ৰয়োজন সেইখিনি অভাৱ পূৰ্ণ কৰিম। আৰু ৰাংপাৰা টাউনখন কওক, ৰাংপাৰা সমাজখন যথেষ্ট বেয়া দিশত গৈ আছে। ইয়াত ড্ৰাগছ মদৰ প্ৰচলন খুব বেছি হৈছে আৰু কোনো বুনিয়াদী শিক্ষাৰ ব্যৱস্থা নাই। এতিয়া বাগান অঞ্চলৰ ল'ৰা ছোৱালীবিলাক চব প্ৰাইভেট স্কুলত পঢ়াবলগীয়া আছে। সিহঁতে হাজিৰা পায় কেইটকা, 250 টকা হাজিৰা পায়। এতিয়া কিয় ইংলিছ মিডিয়াম প্ৰাইভেট স্কুল কিয় পঢ়াইছে? আমাৰ বুনিয়াদী শিক্ষা নাই। আজি বিজেপিয়ে স্কুল বনাইছে বুলি কয়, ডাঙৰ ডাঙৰ স্কুল, হাই স্কুল বনাইছে বাগান অঞ্চল, প্ৰত্যেক বাগানত বনাইছে। তাত কিন্তু পোৱালি নাই, সিহঁতৰ স্কুলীয়া পোৱালি নাই, কাৰণ বুনিয়াদী শিক্ষাই নাই। য'ত মাতৃভাষা নাই, য'ত বুনিয়াদী শিক্ষা নাই, তাত হাই স্কুলত ল'ৰা ছোৱালী কেনে যাব? সেই ল'ৰা ছোৱালীবিলাক মই জনামতে দেখা মতে বাগানৰ অভিযোগ মতে সকলো ল'ৰা ছোৱালী কোনোবা চেণ্ট্ৰেল স্কুলত গৈছে, কোনোবা কেভিত গৈছে, কোনোবা মিছনেৰী স্কুলত পঢ়িছে, কিন্তু পইচা তেওঁলোকে দিব পৰা নাই। বহুত কষ্টত পঢ়াই আছে, কাৰণ সকলোৱে হয় নিজৰ ল'ৰা ছোৱালী ভাল কৰিবৰ কাৰণে। মই যদি আহোঁ বিধায়কলৈ, নিশ্চয় মই বুনিয়াদী শিক্ষাখিনি আৰম্ভ কৰিম আৰু ৰাংপাৰা টাউনখনৰ কাৰণে কাম কৰিম। আৰু তাতোকৈ বিশেষ মোৰ আমাৰ যি দুখীয়া অজলা আমাৰ ব্যক্তিসকল আছে বাগান অঞ্চলত, গাঁও অঞ্চলত, আপোনালোকৰ মই ক'ব গ'লে বগীজুলি অঞ্চলত যিখিনি কোনো যাতায়াত নাই, কমিউনিকেশ্যন নাই, সেইখিনি নজৰ দিম আৰু সেইখিনি কাম কৰিম। যিহেতু মই এজন PWD ক্লাছ 1A কণ্ট্ৰেক্টৰ আছিলোঁ, বগীজুলিত প্ৰথম ৰাস্তা আৰু কংগ্ৰেছ দিনত কণ্টেক্টবিলাক ময়ে কৰিছিলোঁ। তেতিয়া আমাৰ MLA ডাঙৰীয়া পানেশ্বৰ ডাঙৰীয়া আছিলে, তেখেত মোৰ লগত আছিলে। গোটেই দলং ৰাস্তাখিনি 80% ৰাস্তা ময়ে কৰা, দলং ময়ে বনোৱা, স্কুল বা মেডিকেল ময়ে বনোৱা। আৰু সেই সাহসত বগীজুলি ৰাইজে মোক যথেষ্ট সহায় কৰিছে, মৰম দিছে, আৰু সকলো মানুহে চিনি পায় মোক ৰাঙাপাৰাত 80%। এই সাহসতে আজি আপোনাক কৈছোঁ যে মই আজি মোৰ লগত মোৰ দাদা আছে, আমাৰ আগৰ পৰা চিনাকি দাদা, আজি মোক সহযোগ দিব আহিছে। যে মোৰ নমিনেশ্যনত বাইদেউ আহিছে, সমূহ ওদালগুৰি চাহ পৰা আহিছে, ক'ৰবাত ধনচিৰিৰ পৰা আহিছে, কিয় মোৰ নামটো শুনি পাই আগৰ পৰা চিনাকি যে ভাল পাইছে, ভাল পাই তেওঁ নিজৰ সময় নচকে আজি মোক লগ দিয়াৰ বাবে মই সমূহ ৰাইজক, মোৰ দাদাসকল, মোৰ বাইদেউসকল আৰু সমূহ ৰাইজক মোৰ পৰা ধন্যবাদ জনাইছোঁ। বনা অঞ্চলৰ কাৰণে কি কাম কৰিব? যিটো ফৰেষ্ট এৰিয়া, বহুত ফৰেষ্ট এৰিয়াত FRC মইতো ক'লোৱেই, সেইফালে কোনো কমিউনিকেশ্যন নাই, কোনো দলং নাই। মই নিজে তাত যিকেইখন দলং বনাইছোঁ ময়ে বনাইছিলোঁ।
আৰু 6-7খন দলঙৰ ইম্পৰ্টেণ্ট সেইখিনিতো মই অলৰেডি মোৰ প্ৰজেক্ট বনাই থোৱা আছে। যদি মই কাইলৈ বিধায়ক হওঁ নিশ্চয় যোনে চৰকাৰ নহওক মই দিল্লীৰ পৰা ফাণ্ড আনিম। বহুত আমাৰ যথেষ্ট ফাণ্ড আছে, বহুত ফাণ্ড আছে, আমাৰ বিধায়কবোৰে আনিব নাজানে। খালি বিধায়কবোৰে কি কৰে পঞ্চায়তৰ 20%, 5% কমিশ্যন খোৱা ধান্দা কৰি থাকে। ব্লক বিদ্যুৎ মিলি পেলাই পঞ্চায়ত মুক্ত কৰিম আৰু বগীজুলি অঞ্চলৰ যিখিনি পিছপৰা অঞ্চল সম্পূৰ্ণ আপোনাৰ নিশ্চয় দেখিব, ছমাহত তাৰ ৰিফ্লেক্ট হ'ব, ছবি দেখিব। যিহেতু মই এজন পেছাৰ কণ্ট্ৰেক্টৰ, সকলো স্কিম অৱগত মই বা দিল্লী টেবুলৰ পৰা মই টকা নিব পাৰিম, মই আশাবাদী আৰু ৰাইজৰ সহায় থাকিলে নিশ্চয় পাম। ঠিক আছে, ধন্যবাদ।